নমস্কাৰ সকলোকে পুনৰ এবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি আজি যাবলৈ ওলাইছো টাউনলৈ, মানে বজাৰ কেইটামান আছে তাকে কৰি আহোঁগে। আমি ওলাইছে অকমান জনী ওলাইছে এইজনী অকণমানে খালি ঠেয়া লাগে হয় নাই ৰে? হা কৈ দিয়া আকৌ হাই কৈ দিয়া, তুমি হাই কোৱা দেখোন। বাও কৈ দিয়া কি খবৰ? তাকে গৈ লওঁ, টাউন পাই লওঁগে। বিশাল পালোহি। ছোৱালীয়ে মানে অৱস্থা বেয়া কৰি দিছে, ইটো লাগে সিটো লাগে, তাইলে কাপোৰ লোৱা হৈ গ'ল। বিশালৰ পৰা যাবলৈ ওলাইছোঁ। ছোৱালীয়ে মানে নিজে খোজকাঢ়ি আহে, ধৰিবলৈ নিদিয়ে। পুখুৰী পাৰতে ফুচকা খাই আছোঁ। আমি খালোঁ, ছোৱালীও খাই আছে পূৰা। টাউনলৈ আহিলে তাই মানে ফুচকা খাবলৈ লাগে আৰু। অকণ ইয়াতে থাকিম আৰু তাৰপৰা ঘৰলৈ যাম। ছোৱালীয়ে ফুচকা খাই আছে হয় নাই? টাউনলৈ আহিলে আমাৰ দেহা মানে ফুচকা খাবলৈ মন যায় হয় নাই? সেইফালে চাওঁ হয় দেহা। আমি এতিয়া দৌললৈ আহিছোঁ। এনেই সোমাই যাওঁ বুলি আহিলোঁ, অকণমান দিনে সোমাবলৈ বিচাৰিলে। जटाकटाः सम्भ्रमाग्रमन्दलिम्पनेच्छरि विलोलवीचिवल्लरी विराजमानमूर्धनि। মানে এই অকণমানজনী দৌললৈ এটা কাৰণে বিচাৰে, মানে পাৰ চাই ভাল পায় তাই। ইমান ধুনীয়া পৰিৱেশ। অকণমান ইয়াতে আছোঁ আৰু ছোৱালীজনীয়ে থাকি ভাল পায়। এইবাৰ এনেই ঘূৰি ভাল লাগে। সকলোৱে আহিছে, সকলোৱে চাগে আহি ভালেই লাগে। কৈ দিয়ক, তামোল খাই আছে বোলে, কথা ক'ব নোৱাৰে। এয়া চাৰিওফালৰ পৰিৱেশটো ইমান ভাল লাগে। মানে শিৱদৌলৰ লগতে বিষ্ণুদৌল, দেৱীদৌলো আছে। শিৱদৌললৈ চাগে কোনোনো অহা নাই, সকলো আহিছেই চাগে। মানে ভাল লাগে আহি পিনি, চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া। আমি আগতে শিৱদৌললৈ প্ৰায় আহিছিলোঁৱেই, কিন্তু ছোৱালীজনী হোৱাৰ পৰা অহা বৰকৈ নহয়, মানে তাইক লৈ বৰকৈ আহি থাকিব নোৱাৰি। আগতে আমি প্ৰায় সোমবাৰে আহিছিলোঁ হয় নাই? আহিছিলোঁৱেই। এতিয়া আহোঁ আৰু কেতিয়াবা, কিন্তু এনেকৈ অহা নহয়। দৌলৰ ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। অকণমান যদি বাপেকে কেইবাখনো ধুনীয়া ধুনীয়া ফটো মাৰি দিলে আপোনালোকে চাবচোন, মই এড কৰি দিম। বেয়া মানে পলচেল 1 নম্বৰ, আপোনালোকে চাব, মই ফটো কেইখনমান এড কৰি দিম। আমি ঘৰ আহি পালোঁ। এতিয়া যাওঁ, মুখ হাত চুকা ধুওঁগৈ, ভাগৰ লাগি আহিলে দিনটো। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব। দেখিছোঁ যে ভিউৱাৰ্ছ কমি গৈছে, আপোনালোকে চাবক আমাৰ ভিডিঅ'বোৰ আৰু কেনেকুৱা পাইছে জনাব। আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় জনাবচোন, তেনেকুৱা ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম। বাই বাই। পুনৰ এটা নতুন ব্লগৰ সৈতে আকৌ লগ পাম।